এতিয়া ডাঙৰ কথা হল কোমল বয়সত যিবিলাক ছোৱালী বিয়া হৈছিলে যিবিলাক লৰাই বিয়া পাতিছিলে লৰাবিলাক পুলিচে ধৰি ধৰি লৈ গৈছে সেই কাৰণে পটাপট ছোৱালীবিলাকে নিজৰ মানুহটোক বচাবৰ কাৰণে মাকৰ ঘৰলৈ গুচি গৈছে না নাই সেই কাৰণে কৈছো ওই কোমল বয়সত বিয়া হোৱা ছোৱালীবিলাক ওই মাকৰ ঘৰলৈ গ'ল ওই ঘৰলৈ ঘূৰি গ'ল ওই গিৰিয়েকবোৰে চুলাই ভাতি পৰা উঠি নহাই হ'ল ওই বিয়া পাতিয়ে এৰিব লাগে নিজৰে মাইকী ওই নিজৰে ঘৈণী ওই কেনেকৈ বাৰু সহি থাকো ইমান তেজেদি হাই ঐ ইমান তেজেদি এতিয়া ছোৱালীবিলাকে ফেচবুকত কি দিছে হিমন্ত ছাই ক'লে অৰুণোদয় দি দিম বুলি এতিয়া ছোৱালীবিলাকে ফেচবুকত এজনীয়ে সেইদিনাখন গছৰ ওপৰত উঠি লৈ ওলমি লমি কাইছে অৰুণোদয় নেলাগে আমাক মতা ঘূৰাই দে আমাক মতা ঘূৰাই দে ওই জীৱনটোক লৈ খেলা খেলিছে হিমন্ত ছাৰে কিয় হিমন্ত ছাৰে এতিয়া ল'ৰাটোৱে কি কৈছে ওই জীৱন নহয় মোবাইল ফোন হাতে হাতে ল'বলৈ যৌৱন নহয় সাধা চোন উঠত ভৰাই থবলৈ ওই ভীমকল আছে খাবলৈ কম্বল আছে ল'বলৈ বিয়া পাতিও নেপালো ভালকে চুমা এটি খাবলৈ ঐ মাইকী থাকে ঘৰত গৈ মই ফুৰিছো পগলা হৈ সেই কাৰণে ঘনাই ঘনাই যাওঁ চুলাই মদৰ ভাতি লৈ ঐ চুলাই নিচা ফাটি যায় টোপনি মোৰ ভাগি যায় টোপনি মোৰ ভাগি যায় মানুহজনীলে মনত পৰিলে কান্দি দিবলে মনে যায় তেতিয়া মই কৈছো হেৰ' সৰুকণটো এনেকুৱা অৱস্থা হৈছেনে তেতিয়াহ'লে মই তোক উপায় এটা দিছো শুন ঐ জহনী মৰা জহৰ কোট উপায় এটি মই দিলো তোক সাবতি লৈ শুই থাকিবি ঘৈণীয়েৰৰ পেটিকোট ঠিকে আছে নে বাৰু আমাৰ হেণ্ডছ ফিটিং হৈ আছে বাৰু আকাশ প্ৰীতম আহিব ময়ো গাম পিছত সকলো গাবলৈ আছে মই ৰাইজসকলে এটা কবিতা লিখিছিলোঁ